তামোল গছ না চাহ বাগান এক মিনিট এক্সকিউজ মি এনেকৈ ৰলে যে মানে আপোনাৰ লগত কথা পাতিছিল এক মিনিট ৰাখাচোন হা কোৱা কোৱা বুলি কোৱাৰ কাৰণে ভাল লাগিছে একচুৱেলি মোৰ নাম গোপাল মই সাংবাদিক তোমাৰ মানে এটা ইণ্টাৰভিউ ল'ব বিচাৰিছিলোঁ অঁ পাৰিব ন নহয় এতিয়া নহয় আপোনালোকৰ যে ক'লে যে 28খন টি গাৰ্ডেন আছে তাৰে যিকোনো এখন টি গাৰ্ডেনত ল'ম বুলি ভাবিছিলোঁ গোটেই পৰিৱেশটো সেউজীয়া হৈ থাকিলে ভাল লাগিব ইণ্টাৰভিউটো লৈ লগত কিন্তু তোমাৰ পাপাকো লাগিব পাপাক অঁ তোমালোকৰ গোটেই লাইফ হিষ্ট্ৰীটো মানুহে জানিব লাগিব নহয় ধোৱা হিষ্ট্ৰী এক্সকিউজ মি কিবা কৈছা নাই নাই একো নাই মই আহিছোঁ দিয়ক অ' এক মিনিট দেই মই নম্বৰটো ল'ম মানে নিউজটো কেতিয়া পাতিটো ঠিক নাইতো আপোনাৰ চেনেলটোৰ নাম য'তে ত'তে খবৰ য'তে ত'তে মোকো আপুনি য'তে ত'তে পাব নাম্বাৰটো এবাৰ দিবি হিউমাৰ চেঞ্চটো ভালে খেতৰ